5টা বাজি গৈছে বহুত দিনৰ পৰা মানে ভাবি আছোঁ নিজকে কিবা এটা চেঞ্জ কৰিম কাৰণ হাতীকাই চেহেৰাটো লৈ পেলাই সদায় আৰু ঠাট্টা মস্কাৰ খাই থাকোঁ সদায় ভাবোঁ আজিৰ পৰা ক্ষীণোৱাৰ কাৰণে ডায়েট কৰিম আজিৰ পৰা ক্ষীণোৱাৰ কাৰণে ডায়েট কৰিম কিন্তু নাই হোৱা একো এইবাৰ ভাবিছোঁ মোকো 6 মাহ হৈ গ'ল গতিকে এইবাৰ ভাবিছোঁ মানে নিজে এটা প্ৰতিজ্ঞা লৈছোঁ যে এবাৰ ক্ষীণাইহে এৰিম চেহেৰা আৰু টাইট সেইটো কাৰণে কুৰ্তি পিন্ধি লৈছোঁ ফটো দুখন মানুহ মাৰি লৈছোঁ যাতে এই কুৰ্তিটো মই এনেকৈ কৰি দেখুৱাব পাৰোঁ চেহেৰাটো ক্ষীণাই যাব ভিডিঅ' কৰিছে হাঁহি আছে মোৰ ফালে চাই চাই মই কৰিব দিছোঁ আৰু সেইটো কাৰণে ওজনটো প্ৰথমতে জুখি লওঁ ইমান ওজন আছে আৰু মই কি কি ডায়েট কৰোঁ সেইখিনি দেখাই থাকিম ওজনটো এতিয়া লৈ লওঁ আপোনালোকে আশীৰ্বাদ কৰিব যাতে মই মোৰ এই যাত্ৰাত সফল হ'ব পাৰোঁ মোৰ এতিয়া বৰ্তমান ওচৰৰ পৰা দেখুওৱা ওচৰলৈ আহা ওচৰৰ পৰা দেখুৱাচোন মোৰ এতিয়া ওজন কিমান আছে 74 হে আছে দেখোন হৈছে মানে গোটেই কিমান আছে কোৱা 74.6 ফ্লাকচুৱেট কৰি আছে এক ছেকেণ্ড নাইকিয়া হৈ গ'ল তোমাৰ এইটো বেয়াই হ'ল নে নামি দিয়া বৰ্তমান ওজন কিমান চাইছো 75.15 75 কেজি এই 75টো মই 60 কৰিব লাগিব এটা মিছন লৈছোঁ জানো কিমান দূৰ সফল হ'ব পাৰোঁ নাজানো আজি ৰাতিপুৱা উঠিলোঁ 8টা বজাত উঠি পেলাই এতিয়া এগিলাছে মোৰ হাতত আছে নেমু ৰসত পানীত নেমু ৰস মিক্স কৰিছোঁ আৰু অকণমান এক্সিকুট পিংক সল্ট দিছোঁ আৰু 1 চামুচ ভিনেগাৰ দিছোঁ এপল চিডাৰ ভিনেগাৰ এইখিনি এতিয়া খাই লওঁ আৰু ইয়াৰ পিছত দিনটো এতিয়া আৰম্ভ কৰোঁ মই গ্ৰীণ টি একাপ খাওঁ এতিয়া এইটো গ্ৰীণ টি হৈছে মংগলম গ্ৰীণ টি মই কেতিয়াবা আনি দিছিলে সদায় গালি পাৰি থাকে নেখাওঁ কাৰণে আজি এতিয়া 2 দিনমান খালোঁ তাৰপিছত ভাল নালাগে অৱশ্যে খাই এতিয়া উতলা পানীত গ্ৰীণ টি অকণমান দি দিওঁ Take লৈ লোৱা অকণমান লৈ খেলেককৈ হাঁহি এটা মাৰি দিয়া খেলেককৈ হাঁহি এটা মাৰি দিয়া হাঁহি এটা মাৰি দিয়া হাঁহি এটা মাৰি দিয়া
কি আছে দুনিয়া কি যা তোমার চাখাই দেখা যায় তুমি খাবা দেই আপনি নামটা খাবা দেই কি কৰি আছে তাই ৰ খালে কি করে তাই ঐ যা কি কৰি আছে তাই গম পোৱা নাই বুলিহে মই ভিডিঅ' কৰিছোঁ বা ওচৰ পাই গ'লহি তোমাৰ চাহটো ভালকে দে পেলাই নাই হ'ব বাইদেউ ভণ্টি কি ভাল পায় গানটো আজি ব্ৰেকফাষ্টত এয়া মোৰ গোটেইখিনি নেখাওঁ আৰু মই তিয়াই থৈছিলোঁ কাৰণ তিয়াই থৈ পেলাই টুকি থ'লে কালিয়ে টুকি পেলাই থৈ দিছোঁ এয়া চাওকচোন গাজি মগুটো গজালি ওলাব লাগিব তেতিয়াহে সেইটোত বেছি লাভ আছে এনেই গাজি মগুটো খালে ইমান হেৰি নহয় মই কালিয়ে টুকিলোঁ আৰু আজি ব্ৰেকফাষ্টত এয়া গাজি মগু অকণমান আগতে মই পিঁয়াজ নিদিলেও হয় আচলতে মই ভাল পাওঁ কাৰণে পিঁয়াজ অকণমান আৰু তিয়ঁহ এটা কাটি ল'লোঁ আৰু বুট আৰু মগু দিছোঁ বুটটো এইটো বুট বৰ এটা ভাল নাপাওঁ কাবুলী বুটটো হ'ব লাগে কাবুলী বুটটো নাই কাৰণে এইটো বুটকে তিয়াই থ'লোঁ আৰু কেইটামান বাদাম আজি ব্ৰেকফাষ্টত এয়াই তেওঁক ভাবিছোঁ কৰ্ণফ্লেক্সেই দিম গাখীৰৰ লগত মই আৰু এইটো ডায়েটিং যিহেতু কৰিম গতিকে মই অকণমান নেমু ৰসো দি দিছোঁ ভাল লাগে খাই পেলাই আৰু অকণমান পিংক চল দিওঁ আজি ব্ৰেকফাষ্টত এইখিনি খোৱাৰ পিছত হয়তো চাগে ভোক নালাগিব কাৰণ এইখিনি এক বাতি যেতিয়া খাই দিম পেটটো ভৰাই ৰখাটোৱে কথা আচলতে আমি নেখাওঁ কাৰণে খাব নোৱাৰোঁ ৰুটি খাওঁ বা বেলেগ কিবা খাই দিওঁ ৰাতিপুৱা কিন্তু আজি এইখিনিয়ে পেটটো ভৰাম বুলি ভাবিছোঁ এতিয়া মোৰ ৰাতিপুৱাৰ ব্ৰেকফাষ্ট ৰেডি ভাল লাগিছে খাই পেলাই দৈনন্দিনটো কি কৰিলে লাইটটো দিম কালি গেছ আনিছিলে আপোনালোকক এনেই দেখাইছিলোঁ আগৰ ভিডিঅ'টো কালি খুলিলে ৰাতি খুলো লাগিলে বুলি গেছটো আনিলে মোৰ আনবক্সিঙো নেদেখুৱালে নাই সেইবোৰ কথা নাই আৰু এনেই খুলিলে খুলি কৰি এইটো এনেকৈ থ'লে থৈ পেলাই মোক গোটেইখন তেনেকৈ থ'লে থৈ পেলাই মোক কৈছে তুমি ভৰাবা বোলে এতিয়া আকৌ গোটেইখন ভৰোৱা গোটেই চোফাত এখন খেলি মেলিকৈ থৈ গৈছে এতিয়া বোলে মই পেকিং কৰি আকৌ ভৰাই থ'ব লাগে এতিয়া বোলে এইটো ইউজ নকৰে বোলে কেইদিনমানৰ পিছত কৰিব মোকোক লৈ পেলাই অকণমান ওলাই আহিছোঁ আজি ৰ'দটো দিছে দুদিন বৰষুণ দি আছিলে আজি ৰ'দটো দিছে তাই অকণমান কোচত উঠিব বিচাৰে কাৰণে ঘূৰাই ফুৰাইছোঁ বাহিৰত জিৰা চাফা কৰিব লগাইছোঁ গোটেইখন লেতেৰা হৈ আছে মানে একদম জংঘলৰ নিচিনা হৈ গৈছেগৈ সেইকাৰণে ৰ'দটো দিয়াৰ কাৰণে কামত লগাইছোঁ ঘাঁহখিনি কাটা হৈছিলহে বেছি দিন হোৱাই নাই কাটা আকৌ কাটিব লগা হৈছে খুৱাই আহিলোঁ আৰু এতিয়া লাঞ্চ কৰোঁ লাঞ্চ মানে এতিয়া 3:30 বাজুৱে হৈ গৈছে আৰু বতৰটো দেখোন কিবা ডাৱৰীয়া বৰষুণ দিব নিচিনা কৈছে কাপোৰো সামৰিব গৈ আছে সেইটো কাৰণে কৰি লওঁ লাঞ্চটোত মোৰ আজি কি আছে জানে আছে আজি এক বাতি দালি তাৰপিছত মূলা ভাজি কৰিলোঁ আৰু এই এপিচ মাছ ফ্ৰাই সেয়া আজি লাঞ্চটো কৰোঁ ৰাতিলৈ চাওঁ ওটছ বা তেনেকুৱা কিবা ডায়েট ফুড খাব লাগিব বতৰটো এনেকুৱা বেয়া কৰিছে নহয় কাম কৰা মানে কামৰ মানুহ লগাইছিল যে 4টা বজাতে যাবগৈ লগা হ'ল লোকচানেই হ'ল আজি কাম লগোৱা বৰষুণ যাক আহি গ'ল কামখিনি সম্পূৰ্ণ নহ'লে আৰু আমাৰ বাউণ্ডেৰীটো ডাঙৰ কাৰণে এইফালে চাওকচোন পিছফালে দেখিছে চাগে এইখিনি কৰা হৈ গ'ল পিছফালৰ এইখিনি হৈ গ'ল কিন্তু এইফালৰ বনসোপা থাকিলে উঠাবলৈ আৰু অলপ মাটি ভৰাব আছিলে খেতি কৰিম বুলি কৈছিলোঁ সেইখিনিও নহ'লে তাক মাতিছোঁ কাইলৈ
আজি বৰষুণৰ কাৰণে কামটো নহ'ল আৰু বৰষুণটো কি হৈছে বতৰটো বেছি গৰম দিলেও বেয়া লাগে আকৌ বেছি পেলপেলীয়া বতৰ হ'লেও ভাল নালাগে আজি দিনটো ঘৰতে ইটো সিটো কৰোঁতে আপোনালোকক দেখালোঁ মই ডায়েটিঙৰ প্ৰথম ষ্টেপ আগবঢ়াইছোঁ কি হয় নাজানো তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আমাৰ ভিডিঅ'বোৰ এনেকৈ চাই থাকিব যদি ভাল পাইছে ভিডিঅ'বোৰ তেনেহ'লে শ্বেয়াৰ কৰিব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব আৰু আগলৈকো আমাক এনেকৈ ভিডিঅ' দি থাকিবৰ কাৰণে উৎসাহ যোগাব আৰু যদি কিবা কম আছে তেনেহ'লে কমেণ্টত ক'ব আজিলৈ ব্লগটো ইমানতে শেষ কৰিছোঁ ৰাতিলৈ ডিনাৰত কি খাওঁ বা কি কৰোঁ সেইখিনি নেক্সট ভিডিঅ'ত বাৰু মই দেখাম আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ তেনেহ'লে আজিলৈ ব্লগটো এৰো পুনৰ নতুন এটা ব্লগ লৈ আপোনালোকৰ ওচৰলৈ আহিম থেংক ইউ বাই বাই